নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইণ্টাৰেষ্টিং ফেক্টছ এণ্ড নিউজ আপডেটলৈ। ফ্ৰেণ্ডছ, আজি আমি ৰেলৱে গ্ৰুপ ডিৰ 20 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ অসমীয়াত আলোচনা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক ক'বলৈ ওলাইছোঁ যে আপুনি যদি মোৰ ভিডিঅ'টোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে মই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' ৰেগুলাৰলি বেচিছত আপোনালোকে লৈ আহিম। গতিকে আপুনি যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা পাব খুজিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বন্ধুসকল, আৰম্ভ কৰোঁ হওক আমাৰ এই প্ৰশ্ন উত্তৰ শিতানলৈকে। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে, বিশ্বৰ ভিতৰত কোনখন দেশে ৰেল ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, আমেৰিকা। আৰু নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতত পোনপ্ৰথমে ৰেলগাড়ী কেতিয়া চলিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, 16 এপ্ৰিল 1853। থাৰ্ড কুৱেশ্যনটো হ'ল, প্ৰথম ৰেল অধিনিয়ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 3 ফেব্ৰুৱাৰী 1925। কাৰ শাসনকালত ৰেল ডাক আৰু তাঁৰ সেৱা প্ৰৱৰ্তন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড ডেলহাউচি, অপশ্যন নম্বৰ ডি। আৰু ফিফ্থ নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় ৰেল ৰাষ্ট্ৰীয়কৰণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 1950। নেক্সট কুৱেশ্যনটো হ'ল, কোনখন চহৰত পোনপ্ৰথমে মেট্ৰ' ৰেল চলাচল হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, কলকাতা। 7 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় ৰেলক সাধাৰণ বাজেটৰ পৰা কেতিয়া পৃথক কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন নম্বৰ এ। 9 নম্বৰ কুৱেশ্যনটো হ'ল, দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা ৰেল কোনখন? ভাৰতত দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা ৰেল কোনখন? গতিকে ফ্ৰেণ্ডছ, ইয়াৰ 4টা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি। আৰু 10 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতত সকলোতকৈ দীঘল প্লেটফৰ্ম ক'ত অৱস্থিত? আৰু ইয়াত 4টা উত্তৰ দিয়া আছে, খড়গপুৰ, লক্ষ্ণৌ, গোৰখপুৰ আৰু কানপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৰখপুৰ। ফ্ৰেণ্ডছ, ইয়াত 11 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ সকলোতকৈ বেগী ৰেলগাড়ী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গতিমান এক্সপ্ৰেছ। আৰু 12 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় ৰেলত কিমানটা জোন আছে? মানে কিমানটা বিভাগ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি। আৰু 13 নম্বৰ কুৱেশ্যনটো হ'ল, ৰেল দিৱস কেতিয়া পালন কৰা হ'ল? ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে আপোনাৰ যি কুৱেশ্যন আহিব এনেকুৱা কুৱেশ্যন আপোনালোকে পাই যাব। গতিকে ফ্ৰেণ্ডছ, এইবিলাক কুৱেশ্যন আপুনি যিকেইটা কুৱেশ্যন মই অলৰেডি আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ, সেইবিলাক কুৱেশ্যন আপুনি মনত ৰাখিব আৰু চনবিলাক আপুনি ভালদৰে এটা নোট বহীত লিখি ল'ব, যাতে আপুনি সেইবিলাক কুৱেশ্যন আহিলে মিছ নকৰে। ৰেল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি। আৰু 14 নম্বৰ কুৱেশ্যনটো হ'ল, ৰেলৱে ষ্টাফ কলেজ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰোদা। আৰু 15 নম্বৰ কুৱেশ্যনটো হ'ল, পূৰ্বোত্তৰ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত? ফ্ৰেণ্ডছ, আপোনালোকে এইটোৰ উত্তৰটো জানিব লাগিব, কিয়নো ইয়াত কুৱেশ্যনটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, মানে মালিগাঁৱত যিটো আমাৰ ৰেলৱেৰ কাৰ্যালয় আছে সেইটোৰ কথা সুধিছে। উত্তৰ পূব সীমান্ত ৰেলৱে, মানে পূৰ্বোত্তৰ সীমান্ত ৰেলৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মালিগাঁও। 16 নম্বৰ কুৱেশ্যনটো হ'ল, বিদ্যুৎ ইঞ্জিনযুক্ত ৰেলৰ নিৰ্মাণ ক'ত হয়? ইয়াত 4টা অপশ্যন দিয়া আছে, বাৰাণসী, পাটিয়ালা, জামছেদপুৰ আৰু চিত্তৰঞ্জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিত্তৰঞ্জন। আৰু 17 নম্বৰ কুৱেশ্যনটো হ'ল, ৰেলৱে সুৰক্ষা বল মিনছ ৰেলৱে পুলিচ ফ'ৰ্চ গঠন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1898, অপশ্যন নম্বৰ ডি। ফ্ৰেণ্ডছ, আপোনালোক ক'বলৈ বিচাৰিছোঁ যে আপুনি যদি এই ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইকটো কৰি দিব। আৰু লগতে আপোনাৰ যদিহে কোনোবা ফ্ৰেণ্ডছে এই
এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰে বা তেওঁলোকে ৰেলৱে গ্ৰুপ ডিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, তেনেহ'লে এই ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে নিজৰ কেপেবিলিটি আৰু নিজৰ প্ৰিপাৰেশ্যনৰ কাৰণে তেওঁলোকৰ সহায় হয়। গতিকে 18 নম্বৰ কুৱেশ্যনটো হ'ল দেশৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী কোন হৈছিল? ইয়াত 4টা অপশ্যন আছে: অমৃত কৌৰ, সুচেতা কৃপালানী, মায়াৱতী আৰু মমতা বেনাৰ্জী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, মমতা বেনাৰ্জী। আৰু 19 নম্বৰ কুৱেশ্যনটো হ'ল ডিজেল ইঞ্জিন ক'ত নিৰ্মাণ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি। আৰু একদম শেষৰ কুৱেশ্যনটো হৈছে ৰাজধানী এক্সপ্ৰেছ পোনপ্ৰথমে কেতিয়া চলিছিল? ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু মই আপোনালোকক আশা দিছোঁ যে ৰেগুলাৰলি বেচিছত মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' মই আগবঢ়াই আনি থাকিম। সেইটো আপোনালোকৰ গ্ৰুপ ডি, ৰেলৱে পুলিচ আৰু এছাম পুলিচ এনেকুৱা ধৰণৰ যিকোনো জবৰ লগত ৰিলেটেড হ'ব। এতিয়া মই কাইলৈ আপোনালোকৰ কাৰণে ৰেলৱে গ্ৰুপ ডিৰ কাৰণে আৰু ভিডিঅ' লৈ আহিম। উইকলি আপোনালোকে 7টা ভিডিঅ' ৰেগুলাৰলি বেচিছত পাই যাব। গতিকে ফ্ৰেণ্ডছ, আপুনি লাষ্টৰ কুৱেশ্যনটোৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। গতিকে ফ্ৰেণ্ডছ, এতিয়ালৈ এইখিনিয়ে, আৰু কাইলৈ আপোনালোকক পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ গুড বাই ফ্ৰেণ্ডছ। আৰু লগতে আপুনি ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম।